546তম বুদ্ধ পূৰ্ণিমা আমাৰ এই দেওশ্ৰী দাঁতগাৰী অঞ্চলত আজি চেলিব্ৰেশ্যন কৰা হৈছে। এই অঞ্চলত আহি পেলাই বুদ্ধিষ্ট আমাৰ বিশ্বাসী ভাই ভণ্টিসকলৰ লগত বা ভাই মাতৃসকলৰ লগত ভাগ ল'বলৈ পাইছোঁ সুখী নিজকে। কিয়নো এটা কথা মই আপোনালোকক মিডিয়াৰ থ্ৰুৱেদি মেছেজ এটা পঠিয়াব খুজিছোঁ বা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ। আমাৰ এই 2566তম বুদ্ধ পূৰ্ণিমা বা বুদ্ধিষ্ট পূৰ্ণিমা, সেই দিনটোৱে সকলো জাতি জনগোষ্ঠীক আমাৰ বিটিআৰত শান্তি জগাই তোলক আৰু সমস্ত পৃথিৱীত আমি যে এই বিটিআৰত থকা সকলো জাতি জনগোষ্ঠীয়ে যে শান্তিকামী, এই কথাটো সকলোৱে জানক। আৰু আজিৰ এই দিনটো আমাৰ এই অঞ্চলত কেৱল মাত্ৰ নহয়, বেলেগ অঞ্চলতো এনেকৈ উদুকাই আনক যেন আমাৰ এই নতুন প্ৰজন্মই যেনেকৈ বিশৃংখলা কি কয় এই সময়ত আমাৰ নিজৰ মান মৰ্যাদা ৰক্ষা কৰিব পৰা নাই। এই বুদ্ধ পূৰ্ণিমাই আমাৰ মাজত শৃংখলাবদ্ধভাৱে সমাজখন কৰিবলৈ সহায় কৰক। বুদ্ধাই আমাক সহায় কৰক, ঈশ্বৰে আমাক সহায় কৰক আৰু আমাৰ অঞ্চলত শান্তি আনক। এইটোৱে মই মেছেজ আপোনালোকৰ মিডিয়াত থৈ দিব বিচাৰিছোঁ। ভাৰতবৰ্ষ হ'ল এখন গণতন্ত্ৰ দেশ। এই গণতন্ত্ৰ দেশত কেৱল মাত্ৰ হিন্দুৱে নহয়, সকলো ধৰ্ম বিশ্বাসী ব্যক্তি ইয়াত থাকিবৰ কাৰণে অধিকাৰ আছে। আৰু সেই অধিকাৰটো আমাক গণতন্ত্ৰই দিছে, আমাক স্বাধীনতা দিছে আমাৰ কি কয় কনষ্টিটিউশ্যন, সংবিধানে। গতিকে ইয়াত বিজেপিৰ কাৰণে আমি মাইনৰিটিসকলে, খ্ৰীষ্টিয়ানসকলে, বুদ্ধিষ্টসকলে, জৈনসকলে, শিখসকলে বা মুছলমান ভাইসকলে শংকাত ভুগিব লাগে, সেইটো মই কেতিয়াও নাভাবোঁ। আৰু মোৰ বিশ্বাস এটা আছে, বিজেপি এইটো ধান্দাৰে কেতিয়াও পলিটিক্স নেখেলিব আৰু খেলাও নাই। আচল কথাটো হ'ল আমি ভাৰতীয় হিচাপে কেনেকৈ ইউনাইটেডলি কাম কৰিব পাৰোঁ, সেই কথাহে আমি চিন্তা কৰি আছোঁ। আৰু আমাৰ ইউপিপিএল চৰকাৰেও বিজেপিৰ লগত যেনেকৈ এলায়েন্সত আছে, ইয়াত কোনো পাৰ্থক্য নাই। অসমৰ শান্তিৰ কাৰণে, বিটিআৰৰ শান্তিৰ কাৰণে আমাৰ চৰকাৰে কাম কৰি আছে। মাইনৰিটি ডেভেলপমেণ্টৰ কাৰণে মাইনৰিটি ডেভেলপমেণ্ট বৰ্ড থাকে অসমত। আমাৰ বিটিআৰতো 2000 যোৱা আমাৰ থাৰ্ড একৰ্ডৰ মানে ক্ল'জ নাম্বাৰতে লিখা আছে, স্পেচিয়েলি বিটিআৰ অঞ্চলত থকা মাইনৰিটিসকলৰ কাৰণে চেণ্ট্ৰেলৰ পৰা এক্সট্ৰাকৈ ফাণ্ড আহিব আৰু ইয়াৰ দ্বাৰা আমাৰ মাইনৰিটিসকলক আমি উন্নয়নৰ পথত নিয়াৰ কাৰণে কাম কৰিম। দাঁতগাৰী আৰু হাতীচাৰ প্ৰাইমাৰী আৰু কি কয় দেওশ্ৰী প্ৰাইমাৰী, এই দুটা প্ৰাইমাৰী বা দুটা VCDC মই ক'ব বিচাৰোঁ, সমস্ত বিটিআৰৰ যিমানখিনি VCDC আছে তাৰ ভিতৰত এই দুটা VCDC বেছি উন্নয়নমুখী হৈ আছে। কিয়নো আপুনি চাওক, যোৱা 17 বছৰে আগৰ চৰকাৰে মাত্ৰ আমাৰ দাঁতগাৰী অঞ্চলত 3টা জেগাতহে মানে পানী যোগানৰ কাৰণে, খোৱা পানীৰ কাৰণে 3টা জেগাতহে ভৰি পৰিছিলে। কিন্তু আমাৰ চৰকাৰটো 1.5 বছৰত আজি মোৰ হিচাপত 14টা নে 15টা এনেকৈ পৰিণ হৈ গ'ল আমাৰ বিটিআৰ চৰকাৰৰ পৰা 1.5 বছৰত। আৰু আমি যদি 17 বছৰ থাকিবলৈ পাওঁ, 17 বছৰ নালাগে, আমি 5 বছৰত আমাৰ এইখন এই এৰিয়াত 33টা গাঁও আছে, এইটো VCDC 33টা গাঁৱত 33টাতে আমি খোৱা পানীৰ সমস্যাটো সমাধান কৰিম। আৰু অলৰেডি আমাৰ 50% হৈ গৈছে, 50%ৰ কাৰণে আমি কাম কৰিব বিচাৰিম। মই নিজকে অহংকাৰ ক'ব বিচৰা নাই। টুকৰি বস্তিৰ মানুহে পানীৰ কাৰণে ইমান হাহাকাৰ হৈ আহিছিল, মানে বছৰ তেওঁলোকে পানীৰ সমস্যাত ভুগি আছিলে। কিন্তু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ইউপিপিএল চৰকাৰে টুকৰি বস্তিত 450 ফিটতকৈ বেছি তলত মানে বৰিং গাড়ী পেলাই আমি ইয়াৰ পৰা পানী উঠাই ৰাইজক এটা পানীৰ প্ৰব্লেম হৈ সমস্যা। সেইটো হ'ল আমাৰ প্ৰচেষ্টা বা আমাৰ চৰকাৰৰ চিন্তা। সকলো গাঁওখনতে যিমানখিনি সমস্যা আছে, সেই সমস্যাটো আমি সমাধান কৰিম। কিন্তু কথাটো হ'ল আমি গ্ৰেজুৱেলি কৰিম, মানুহে ধৈৰ্য ধৰিব লাগিব। আজি টুকৰি বস্তিত কৰিলে বুলি কোনোবা ফুলবাৰীত আজিয়ে পাব লাগে সেইটো নহয়, চব গাঁওখনতে আমি সমস্যাটো সমাধান কৰিম।
7 दिन से ये पूजा हम कर रहे थे, जो कुंभा है, और आज ये अंतिम दिन है जो जल्दी का। जितने लामा लोग हैं, सब एक ही लामा है, मतलब लामा में भी हर किसी के लामा लोग हैं। एक गिलुप्पा होता है, एक कायुप्पा, सग्याप्पा, अग्निमाप्पा, और गिलुप्पा और किसी में आप गंगा लामा जी बोले गिलुप्पा है, और दूसरे भूटान का कायुप्पा और सग्याप्पा, अग्निमा लोग आते हैं, और गिलुप्पा लोग नहीं करते हैं सारी।